নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আন এটা ৰেচিপি ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু মই আজি বনাবলৈ লৈছোঁ গুড়ৰ নাৰিকলৰ লাড়ু। তাৰ বাবে মই 2টা নাৰিকল লৈছোঁ আৰু লগত লৈছোঁ আধা কেজি গুড়। আৰু নাৰিকলটো ভালদৰে ৰুকনিয়ে ৰুকি লৈছোঁ আৰু ৰুকাৰ পাছত মই এনেদৰে গুড়খিনি নাৰিকলত ভালদৰে হাতেৰে সানি দিছোঁ। আৰু এইদৰে গোটেইখিনি মই হাতেৰে সানি লৈছোঁ আৰু অলৰেডি সনা হৈ গৈছে গোটেইখিনি। এতিয়া গেছটো অন কৰি কেৰাহীখন পাতি ল'লোঁ। গুড় আৰু মিশ্ৰণখিনি এনেদৰে কেৰাহীত বহাই দিছোঁ। গেছটো ল' ফ্লেমত 20 মিনিট এনেদৰে লৰাই আছোঁ যাতে লাগি নধৰে। গুড়খিনি এনেদৰে ভালদৰে নাৰিকলত লাগি ধৰিছে আৰু এতিয়া অলৰেডি হৈয়ে গৈছে। এইখিনি নমাবলৈ হৈছে। 20 মিনিট সময় মই এনেদৰে ল' ফ্লেমত ভাজি আছোঁ। এনেদৰে মই প্লেট এখনত নমাই লৈ আৰু মই গোল গোলকৈ লাডুবিলাক বনাই দিছোঁ। কম সময়ৰ ভিতৰত সহজ পদ্ধতিত এনেদৰে গুড়ৰ নাৰিকলৰ লাড়ু বনোৱা হয় আৰু আপোনালোকেও বনাব পাৰিব। গতিকে আপোনালোকেও বনাই চাব। খাবলৈও বহুত সুস্বাদু হয়। চেনিতকৈ গুড়ৰ লাডুটো বেছি সোৱাদ হয় খাবলৈ। নাৰিকলৰ গুড়ৰ লাড়ু ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ বাই বাই।